Hello viewers, this is Supriya Kolita. Onnoti vlogor hoite aji ako ahisu apnalokor majoloi ajir video ti ratipuate arambho korilu hebabe hokolke good morning hokolore dintu hubohok hokolwe hukhot thakok happy thakok aji video karon hise moi aji thailoi furiboloi jam after mini lockdown গতিকে মই খুব এক্সাইটিং হৈ আছো আৰু আপোনালোকেও চাই থাকিব মই আজি কলৈকে ফুৰিবলৈ যাও আৰু আপোনালোকক দেখুৱাম সুন্দৰ এটা ঠাই যেহেতু মোৰ ঘৰ বকত হয় সেইবাবে মই আজি মোৰ ঘৰৰ ওচৰৰে এটা সুন্দৰ ঠাইলৈ আপোনালোকক লৈ যাবলৈ ওলাইছো আৰু বাকি মই এতিয়া নকওঁ আপোনালোকক যেহেতু মই এতিয়া ঘৰতে আছো আৰু ড্ৰেছ কৰা নাই গতিকে মই ড্ৰেছটো কৰি লওঁ তাৰ পিছত উলাই লওঁ বাকিখিনি ৰাস্তাত আপোনালোকক জনাম তেতিয়ালৈ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু এয়া মই এতিয়া উলালো ঘৰপা তো এতিয়া মই ঘৰপা উলালো এয়া মই ড্ৰেছ আপ কৰিলো গাইড উঠিলো এতিয়া আমি গৈ আছো গাড়ীয়ে ফুৰিবলৈ আৰু ক'ত গৈ আছো হেতু আপোনালোকক তাত গৈ জনাম দেখিছেনে সকলোৱে ইমান ওপৰত যাব লাগে একদম ইমান মোৰ সঁচাকে বহুত বেছি ভয় লাগে কাৰণ এনেকুৱা লাগে যেন তলৰ ফালে আকৌ গুচিয়ে যাম এইবোৰ দেখিছেনে কি ভয়ংকৰ কিন্তু আপোনালোকে চিন্তা নকৰিব ইমান সুন্দৰ ৰাস্তা গতিকে আপোনালোকৰ প্ৰব্লেম নাই ভাল কোনোবা ড্ৰাইভাৰ আনিলে আপোনালোকে নিশ্চয় আপোনালোকৰ গন্তব্য স্থান গৈ পাব আমি আমাৰ গন্তব্য স্থান পামহি আৰু কিছু দূৰ কিন্তু ইয়াৰ পৰাই আৰম্ভণি হয় আমি জলৈকে আজি গৈ আছো আপোনালোকক আৰু দেখুৱাই আছো লাহে লাহে ঠাণ্ডা ভাৱ আহিছে আৰু সেইবাবে আজি মই হাতীখল চোলা পিন্ধি আহিছো কাৰণ মোৰ ঠাণ্ডা লাগিব ইমানটো গৰমৰ দিনত আৰু আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব জুলাই মাহৰ গৰমটো যেতিয়া আমাৰ গাত লাগে আৰু ইমান গৰম হঠাৎ যেতিয়া আমি ঠাণ্ডা পাই যাওঁ আমাৰ কেনেকুৱা অনুভৱ আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকৰো চাগে যেতিয়া আমি শিলং বা চেৰাপুঞ্জী যাওঁ তেনেকুৱা এটা আজি মোৰ অনুভৱ যিয়ে নহওক আপোনালোকে নিশ্চয় আহিলে গম পাব ইয়াৰ দৃশ্য তেনেহলে এতিয়া মই কবলৈ লৈছো আজি মই কলৈকে আপোনালোকক লৈ আহিছো আৰু এয়া হৈছে শিলংও নহয় চেৰাপুঞ্জীও নহয় অসমৰে এখন আটাইতকৈ ঠাণ্ডাৰ গাঁও হেয়া হৈছে কামৰূপ জিলাৰ বকৰ পৰা প্ৰায় 30-35 কিলোমিটাৰ আঁতৰত থকা যাক আমি দ্য কোল্ডেষ্ট ভিলেজ অফ আছাম বুলি কওঁ হেয়া হৈছে লাম্পি
আৰু এয়া প্ৰায় আমি আহি লাম্পি পালোহি আচলতে সঁচাকৈ ক'ব গ'লে খুব ঠাণ্ডা ইয়াত খুব বেছি ঠাণ্ডা আৰু আপোনালোকে নিজে আহিলে দেখিব কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াত যেহেতু এইখন আমাৰ অসম আৰু মেঘালয় সীমান্তত অৱস্থিত সেইবাবে আমি এতিয়া লোৱাৰ লাম্পিত আছো আৰু আপাৰ লাম্পি আছে কিন্তু গোটেইখিনিকে আগুৰি লাম্পি বুলি কোৱা হয় কিন্তু আপাৰ লাম্পিৰ ফালে আমাক আচলতে যাবলৈ মানা কৰিলে তাত পুলিচ প্ৰশাসন আছে কিছুমান চাগে তাত প্ৰব্লেম আছে সেইটোৰ কাৰণে আমাক যাব নিদিয়ে কিন্তু এইখিনিতে আৰু খুব সুন্দৰ পৰিৱেশ ইয়াতে তোমালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছো এয়া মোৰ লগত হাই এয়া মোৰ ফ্ৰেণ্ড আৰু এয়াই হ'ল লাম্পি আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে ইয়াৰ খুব সুন্দৰ পৰিৱেশৰ লগতে ইয়াৰ ঠাণ্ডাটোতো অনুভৱ কৰিব নোৱাৰিব যিহেতু ইয়াত মই আছো গতিকে মোৰ খুব ঠাণ্ডা লাগিছে এয়া মই হাত দীঘল চোলা পিন্ধি আহিছো ইমান এটা গৰমৰ দিনত হয় সঁচাকৈ জুলাই মাহত গৰম বুলি ক'বলৈ ক'লে সকলোৱে বুজি পায় আমাৰ উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা এটা বিকট গৰম সৃষ্টি হয় কিন্তু সেই পৰিৱেশ ইয়াত নাই খুবেই সুন্দৰ ইয়াৰ পৰিৱেশ আৰু চেৰাপুঞ্জী আৰু শ্বিলঙত আচলতে আমি গৰমৰ দিনত যাওঁ যেতিয়া আমাৰ দিনবোৰ ভাল আছিলে এতিয়াতো কোভিডৰ কাৰণে ইমানেই বেয়া হৈ গৈছে পৰিস্থিতি আচলতে যাব নিদিয়ে চাগে আচলতে কিছুমান এতিয়া মানিব লাগিব কথা কাৰণ গভৰ্ণমেণ্টে যি কৰে আমাৰ কাৰণে ভালেই কৰে সেইবাবে যেহেতু শ্বিলং আৰু চেৰাপুঞ্জী যাব নোৱাৰে সকলো ইয়াত আহিব পাৰে ইয়াৰ পৰিৱেশটো উপভোগ কৰিব পাৰে কাৰণ খুবেই ঠাণ্ডা ইয়াত এয়া দেখিছে কিমান সুন্দৰ দৃশ্য ইয়াৰ মই চাৰিওকাষে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো সকলোকে ইমান সুন্দৰ ইয়াৰ পৰিৱেশবোৰ আৰু সেয়া দেখিছে একদম দূৰত দেখিছে পাহাৰবোৰ কেনেকৈ মেঘৰ লগত লাগি থকা এটা সুন্দৰ দৃশ্য মোৰ এনেকুৱা লাগিছে এবাৰ মই মোৰ লগত থকা দাদা আছে এজন ভাইটি এটা আছে আৰু মোৰ লগতে বন্ধু এজন আছে মোৰ অকণ দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম মই বস্তুবোৰ চাই কাৰ তাহাঁতক মই দূৰৰ পৰা দেখিছো ইমান ওচৰৰ পৰা মই নেদেখুৱা একো দৰকাৰ পৰা নাই কাৰণ বাকী সেয়া আৰু এনেকুৱা লাগিছে মই যেন আজি মোৰ নিজৰ ঠাইত নাই কাৰণ মোৰ ঘৰ যিহেতু কামৰূপ জিলাৰ বকুত হয় সেইবাবে মই ভবাই নাছিলো যে এনেকুৱা এখন ঠাইৰ ওচৰতে মোৰ ঘৰ হ'ব পাৰে কাৰণ মই যদিও শুনি আছিলো লাম্পিৰ কথা কিন্তু আজিলৈকে অহা নাই কাৰণ আহিবলৈ তেনেকুৱা সুবিধাও হোৱা নাছিলে কিন্তু শ্বেয়াৰ কৰিব সকলোৱে কৈ আছে শ্বেয়াৰ কৰিব দিছে দেই বাকী সেয়া আৰু কোনোবাই আহিব বিচাৰিলে ইয়ালৈকে আহিব পাৰে মোক সুধিব পাৰে বা জনাব পাৰে মই চিনাকি মই লৈ আহিব নোৱাৰো মই লৈ আহিম বুলি কৈছে মই লৈ আহিব নোৱাৰো কিন্তু মই কেনেকৈ আহিব পাৰি আৰু ৰাস্তাটো নিশ্চয় দেখুৱাই দিব পাৰিম বাকী চাই থাকিব আমি এতিয়া ঘৰলৈ গৈ আছো এতিয়াতো সময় প্ৰায় 3 বাজিলেই গতিকে লাহে লাহে এতিয়া সময়বোৰ গৈছে ৰাতি হ'বহি গতিকে এতিয়া বাকীখিনি গৈ থাকোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ আজি ভিডিঅ'টো শেষ কৰিব লৈছোঁ যিহেতু এতিয়া এন্ধাৰ হৈছে লাহে লাহে আৰু খুব ভাগৰ লাগিছে আমাৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ যিহেতু এতিয়া খাই ল'লোঁ এতিয়া 6 বাজিলে গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' মোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তেন্তে আজিলৈকে আহিছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে সোনকালে আহিম আপোনালোক